নদী চদী এইফালে পুৰা বাঢ়ি গৈছিলে আমাৰ ঘৰৰ ওচৰৰ নদী চাগে শুনিছে বুঢ়ৈ বাগান বুলি তো আপোনালোকে যোনে যোনে শুনিছে বুঢ়ৈ বাগান বুলি কমেণ্ট কৰি জনাব লো গাইজ তো নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছে তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ তো এনে লগৰবোৰৰ লগত অলপ ফটো চটো মাৰিব গৈ আছোঁ তো আপোনালোকে একেলগে ভিডিঅ'টো চাই থাকক তো গাইজ বহুত বৰষুণ আছে এইকেইদিনমান তো অলপ আছে তো নদী বাঢ়ি গৈছে আৰু পুৰা ৰাস্তা আপোনালোকে চাব পাৰে পুৰা বোকা চাইকেল পাৰ মানে চাইকেল যেন তেন পাৰ হয় আৰু বাইক আৰু গাড়ী ঘোঁৰা এইবিলাক পাৰো হ'ব মানে ৰাস্তা নাই তো অলপ আগত গৈ আছোঁ মই কৈছিলোঁ যে লগৰবিলাক লগত চিনাকি কৰাই দিম বুলি তো এইফালে আছে মোৰ লগত বেলচন তো এতিয়া আমি ফুৰিবলৈ আহিছোঁ ফুৰিবলৈ আহি কেনেকুৱা লাগি আছে তো আৰু এজন লগৰ আছে জগদীশ হেল্ল' মানে অসমীয়া কথা নাজানে হিন্দী পৰা সুধিব লাগে তো কেছে লাগে ৰে আচ্ছা লাগে তো জগদীশ লগৰ বোলে কৈছিলে মোক অলপ DSLR আৰু ফটো মাৰিম বুলি তো সেইকাৰণে অলপ বুঢ়ৈ বাগান বুলি তো গাইছ লগৰবিলাক লগত গৈ আছে পুৰা ৰাস্তা পুৰা বোকা হৈ গৈছে তো আমাৰ ইয়াত আছে বাসন্তী 2.0 তো আপোনালোকে চাব পাৰে আজি বাসন্তী আৰু MT পুৰা কি কয় ভাগৰি যাব পেট্ৰল নালাগে আমাক ডাইৰেক্ট বেলেগ ড্ৰেছত আহি গ'লোঁ তো চাৰ্ট চেঞ্জ কৰিলোঁ মানে মোৰ লগোৱা চাৰ্টটো লগৰে লগাই ল'লে তো এইফালে লগৰো এতিয়া চাৰ্ট চেঞ্জ কৰিব তো আৰু আমাৰ ইয়াত চাইকেলত চক কাপোৰ এইফালে কেমেৰা বেগ এইফালে মাস্ক তো এইফালে আৰু এটা চাইকেল আছে তো এতিয়া আমি গৈ আছোঁ অলপ আগফালে অলপ পিংক কালাৰৰ নিচিনা ফ্লাৱাৰ আছে তো তাত গৈ ফটো মাৰিম তো ইয়াত লগৰে মোৰ চাৰ্ট দি অলপ মানে চাৰ্ট পিন্ধি লৈছে ফটো মাৰিম কৈছে গাইজ কালি মই গৈ আছোঁ ডিব্ৰুগড় বোলে গুৱাহাটী গৈ আছোঁ তো কালি আমাৰ আছে ফুটবল মেচ তো এই আমাৰ ডিফেণ্ডাৰ জগদীশ তো এই আমাৰ হেৰি কি কয় প্লেয়াৰ তো মই গলকিপাৰ তো গৈ আছোঁ কালি গুৱাহাটী তো যদি আমি গুৱাহাটী কালি যোৱা কথা আছে যোৱা হ'ব পাৰে চাগে কালি ডিব্ৰুগড় যোৱা কথা আছিলে যোৱাকালি নগ'লোঁ কালি ট্ৰেইন অলপ দেৰিকৈ পাব সেইকাৰণে নগ'লোঁ তো কালি গৈ আছোঁ 5 তাৰিখ গৈ আছোঁ আমি গুৱাহাটী তো যদি গুৱাহাটী যাওঁ তেন্তে আপোনালোকক ব্লগত দেখাম তো আপোনালোকে ভিডিঅ'টো চাব আমি আহি পাই গৈছোঁ বুঢ়ৈ বাগানৰ একদম টুণ্ডিত মানে টপত আহি পাইছোঁ তো আপোনালোকে ইয়াৰ পৰা তলৰ পাহাৰৰ নদীৰ ভিউ চাব পাৰে তো এইফালে পুৰা গছ গছনি আৰু এইফালে পিংক কালাৰৰ ফুল কৈছিলোঁ যে পুৰা পৰি আছে তো এইফালে লগৰ এয়া আৰু পুৰা গৰম লাগি আছিলে সেইকাৰণে চাৰ্ট খুলি দিলোঁ তো আৰু এতিয়া অলপ বহিম জিৰাই লওঁ আৰু আমি ঘৰ গৈ আছোঁ পৰা এতিয়া আমি বুঢ়ৈ বাগান পৰা এতিয়া ডাইৰেক্ট ফাইনেলি ঘৰত গৈ আছোঁ তো আভি हम लोग कहाँ जा रहे हैं তো এই জেগাটো বহুত ভাল লাগিলে তো যেতিয়া মই 1K ছাবস্ক্ৰাইব হ'ব মই ইয়াক কেক কাটিব আনিম তো আপোনালোকক ভিডিঅ'টো দেখাম যেতিয়া মোৰ 1K হ'ব তো অলপ বাচানা ইয়াত কাৰেণ্ট দিয়া আছে মানে ঝাটকা তাৰ তো এতিয়া আমি ঘৰ গৈ আছোঁ তো একেবাৰে আমাৰ জৰিগাঁও চেণ্টাৰত লগ পাম ঘৰত অলপ গা চা ধুলোঁ ভাত পানী খালোঁ আৰু এতিয়া গৈ আছোঁ প্ৰেক্টিছত কালি গুৱাহাটী যোৱা কথা আছে তো কালি গুৱাহাটী গ'লে ব্লগ আপোনালোকে পাব তো ডেইলি ব্লগ দিম তো গাইজ এতিয়া ভিডিঅ'টো সামৰি দিছোঁ তো গাইজ যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাৰো লগতে বেলটো প্ৰেছ কৰিব নাপাৰো আকৌ এটা নতুন ভিডিঅ' লগ পাম আজিলৈ মই ভিডিঅ'টো সামৰিছোঁ বাই